আপোনালোকক মোৰ নতুন চেনেললৈ ওয়েলকাম। আজি আমি যাম বিয়া খাবলৈ। আপোনালোকেতো জানেই আজিকালি প্ৰায়ভাগ বিয়া ভৱনতে হয়। গতিকে আমি আজি যাম ব্লু পেৰাডাইজ বিয়া ভৱনত। বলকচোন আপোনালোকেও চাওক গুৱাহাটীৰ বিয়া ভৱনত ৰিচিপশ্যন পাৰ্টি। এতিয়া বলক। এতিয়া আমি আহি গ'লোঁ বিয়া ভৱনটোলৈ, ব্লু পেৰাডাইজত চাওক। এইটোৱে হ'ল ব্লু পেৰাডাইজ বিবাহ ভৱন, বহুতেই ধুনীয়া। এতিয়া ব'লক আমি ভিতৰলৈ সোমাওঁ। সেয়া দৰা কইনা নীতি নিয়মেৰে শুভ বিবাহ হৈ আছে। এয়া প্ৰথমতে গৰম গৰম জিলেপি আৰু কফি, ফুচকা, চাট, এয়া দৰা কইনা। এতিয়া ঘৰত যাওঁ। আপোনালোকে ভালে থাকক, সুস্বাস্থ্যৰে থাকক আৰু মোৰ নতুন নতুন ব্লগ চাই থাকিব, ভিডিঅ' চাই থাকিব আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।